So मेरे 2 अनमोल रतन एक हल ns200 BS3 और एखनक मैं रेज बुली कहूँ और एखन हल r15m WGP 68 एडिशन और एखनक कहूँ मैं फैल्कन सो दुइखनके स्टार्टअप करी वार्म अप करिम तो BS6 গাড়ীবিলাকৰ পাৱাৰ কমি গ'ল প্লাছ ইঞ্জিনৰ আৱাজ কমি গ'ল বহুত লেটাৰ হৈছে বাইকখন ধুব লাগিব চ' হিয়াৰ উই গো এতিয়া চাউণ্ড শুনিব আপোনালোকে BS3 ns200 চাউণ্ড শুনিব এইখনটো অৱস্থা বেয়া হৈ আছে লগৰকেইটা মানে ঘৰ যাওঁতে লৈ গৈছিলে বাইকখন পোৱালিকেইটা মানে ঠুকি দিলে তাৰপিছত এয়া হেণ্ডেলডাল ভাঙি গৈছিলে তো যোগাৰ কৰি এইটো হাংকৰ পাতি লগাই থৈছে তো মই ঠিক কৰিবলৈ টাইমেই পোৱা নাই এইটো গিয়েৰ লাগি আছে पकड़ बम्बी वो 80-90 पूरे 100 में लगा धागा तो निकल के भागा এখন লৈ যাম सॉरी ns200 আজি এখন লৈ যাম এখন দেখিছেন না ও বে অবস্থা বেয়া হবে বাইক Yezdi হয় না এখন Yezdi হয় Yezdi কি আছে এডভেঞ্চাৰ নেকি এখন হয় Yezdi বাইকবিলাকো ভাল লাগে বাট কিবা এটা মাৰ্কেটত কিবা তেহেলকা মচাব নোৱাৰিলে মানে বাইকবিলাক কিন্তু চালিয়া কিন্তু তাৰ এখন স্ক্ৰেম্বলাৰ টাইপ এখন আছে কেনেকুৱা টাক্সি লাগে বাইকখন মানে দুকাটি স্ক্ৰেম্বলাৰ মানে একদম ছোটা ভাই আৰু কিন্তু মাৰ্কেটত সেই তেলকাটো মচাব নোৱাৰিলে যেনেকৈ এইখন বাইকে বহুত তেলকা মচালে না সেই তেলকা মচাব নোৱাৰিলে 4 3 2 1 ভাইটি এটা আছে ভাইটিটোৱে মানে বুম মোৰ চেনেলটোত লাইক চাইক দি থাকে সি কৈছে টপ স্পীড এটা দেখাব লাগে বোলে r15m টপ স্পীড দেখাব লাগে এটা ভাই মই তোমাক টপ স্পীডটো দেখাব নোৱাৰিম কাৰণ বাইকখনৰ ইঞ্জিনৰ অলপ প্ৰব্লেম দি আছে তো ইমান টপ স্পীড নুঠিব আৰু মোৰ ওজনটোও বেছি কিন্তু তোমাক 3 নম্বৰ গিয়াৰ লাগে এই 3 নম্বৰ গিয়াৰ লাগে মই একদম ফুল ৰেপ কৰি গোটেই 3টা গিয়াৰত কিমান উঠে সেইটো দেখাব পাৰিম হ'ব Okay, here we go. Side up, 50, 72. কিন্তু ইয়াত গোটেই ট্ৰেফিকে হৈ গৈছে Roba. Wait. Roba. গৰম লাগে ঠাণ্ডা দিলে ঠাণ্ডা লাগে সেইটো লাগে Okay মই দিম দে